অস্বাভাৱিক যেন লগা কিন্তু চিৰসত্য কথা। দস্যু লম্পট ৰাৱণ কি আছিল? ব্ৰাহ্মণ। বাল্মীকি ঋষি কি কোন আছিল? ৰত্নাকৰ নামৰ এজন দুৰ্ধৰ্ষ দস্যু আছিল। মানুহ পূৰ্বতে কি আছিল? বান্দৰ। সীতা সতী কোন আছিল? পিতৃ মাতৃ অপৰিচিত ঠিকনাবিহীন জনক নামৰ ৰজা এজনৰ পালতীয়া জীয়াৰী আছিল। থলুৱা নাৰদ কোন আছিল? ভগৱান বিষ্ণুৰে অন্য এটি ৰূপ। দৈত্য অসুৰ হিৰণ্য কশিপুৰ পুত্ৰ কোন আছিল? তেওঁ কি আছিল? প্ৰহ্লাদ। তেওঁ শ্ৰেষ্ঠ প্ৰভুভক্ত আছিল। দস্যু ৰাৱণ ৰজাৰ ভাতৃ মহাবীৰ কুম্ভকৰ্ণই একেৰাহে কিমান সময় টোপনি মাৰিছিল? 6 মাহ। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ কোন এজন ঈশ্বৰেই। স্বামী মৰিলে স্ত্ৰীজনীও জুই চিতাত জঁপিয়াই মৃত্যুবৰণ কৰিবলগীয়া এটি প্ৰথা আছিল। প্ৰথাটো কি? সতীদাহ প্ৰথা। এগৰাকী নাৰী মাছৰ পৰা জন্ম হয়, তেওঁ কোন? মৎস্যগন্ধা। এজন মানুহে কুকুৰ মেকুৰী পোক পৰুৱা ইত্যাদি ভিন্ন ৰূপে জন্ম গ্ৰহণ কৰে। আই পৃথিৱী বসুমতীৰ বুকুত। কিয়? অন্যায় অধৰ্ম কুকৰ্ম মহাপাপৰ বাবে। ভগৱানৰো জন্ম হয় মানৱ ৰূপে পৃথিৱীত। কোন তেওঁ? শ্ৰীকৃষ্ণ। গুৰুৰ শিক্ষা অবিহনে শ্ৰেষ্ঠ বীৰ যোদ্ধা এজনৰ সৃষ্টি। তেওঁ কোন? ধনুৰ্ধৰ একলব্য। যুৱৰাজ দুৰ্যোধনৰ মামা শকুনি প্ৰকৃততে তেওঁলোকৰ কি আছিল? সহায়ক নে শত্ৰু? শত্ৰু আছিল। ভগৱান শ্ৰীকৃষ্ণ প্ৰভুৰো মানৱ ৰূপে মৃত্যু হয় কাৰ হাতত? এজন ব্যাধৰ হাতত।